মানে ষ্টাৰ্টিংটো বেলেগ হয়। আজি ইউনিফৰ্মত ষ্টাৰ্টিং কৰি আছোঁ। এতিয়া কলেজত যাম। কলেজৰ পৰা আহি কি প্লেন হয় আপোনালোকৰ লগত থাকিব। সদায় এইটো ষ্টাৰ্টিঙে দি আছোঁ, কিবা চেঞ্জ নাই। কলেজ খোলা যিহেতু ছানডেত অলপ কিবা বেলেগ কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব, ভিডিঅ' কণ্টিনিউ চাই যাব বুলি আশা কৰিম। এতিয়া কলেজলৈ যাওঁ। আজি কলেজৰ কাৰণে দেৰি হৈ গৈছে বহুত, 9:08 হৈছে। ক'বলৈ গ'লে বহুত গৰম দিছে এতিয়া। আজি দিনটো ইমান মানে গৰম লাগি আছে, আজি বহুত গৰম লাগি আছে। গাইজ সঁচাকৈ মানে বহুত গৰম দিছে আজি, একেবাৰে সহ্য কৰিব পৰা নাই। মাটিত শুই আছোঁ। ফাইনেলি গাইজ উঠিলোঁ, বিচনাৰ পৰা উঠিলোঁ। উঠাৰ পিছত অলপ ৰেডি হৈ গৈছোঁ, কাৰণ মানে অলপ শ্বপিঙত যাব লাগিব। বিশাল মাৰ্ট, যিটো মেগা মাৰ্ট, ইয়াত মই শ্বপিং কৰা নাই আজিলৈকে, মানে আজি শ্বপিং কৰিম। চ' আপোনালোকক দেখাম নাইট ভিউটো। এতিয়া বাজিল 4:32। এতিয়া আপোনালোকক নাইট ভিউটো দেখাম আৰু কিবা কিবি কিনিব লাগিব। চাওক ইলেকশ্যন লাগি গৈছে। এতিয়া তাহাৰো আহিলে একেলগে মানে শ্বপিং কৰিবলৈ যাম। নতুন যে বিশাল মাৰ্ট খুলিছে, আমিতো এতিয়ালৈকে শ্বপিং কৰি পোৱা নাই। আজি মানে ভাবিলোঁ যে শ্বপিং কৰিম। তাত বোলে এতিয়া বহুত ভিৰ হৈ থাকে। আপোনালোকক নাইট শ্বট দেখাম। এতিয়া বাৰু দিন হৈ আছে, আপোনালোকক নাইট ভিডিঅ'টো আপোনালোকে জাষ্ট চাওক। ফাইনেলি আহি পালোঁ বিশাল মেগা মাৰ্ট। এতিয়া কথা কোৱাটো সম্ভৱ নহ'ব, কাৰণ বহুত ভিৰ লাগি আছে। আপোনালোকক জাষ্ট শ্বৰ্টখিনি দেখাম আৰু প্ৰাইচখিনি দেখাম, বস্তু কি কোৱালিটি আছে, A to Z ষ্টেপ বাই ষ্টেপ দেখাই যাম। আপোনালোকে চাই থাকক। জোতাটো পচন্দ হৈছিল, বাট এইটোৰ মানে নাম্বাৰটো বেছি হয়, 7 নম্বৰ, মোৰ লাগে 6, চ' ল'ব নোৱাৰিলোঁ। এটা বস্তু চাওক, আপোনালোকে যদি এইটো ক্ৰয় কৰে, এটা ক্ৰয় কৰিব, ইয়াৰ লগতে আপুনি আৰু এটা পাই যাব, buy 1 get 1 free। টি চাৰ্টটো মানে বেছি মানে পচন্দ হোৱা নাই, মানে যিমানে বেছি চাওঁ ইমানে মানে ভাল লাগি যায়, সেইকাৰণে মানে উল্টা পুল্টা লাগি আছে। বহুত সময় বিচাৰি ফাইনেলি কেইটামান ভাল মানে কাপোৰ পাই গ'লোঁ। তাৰে কেইটামান ল'লে, পেণ্ট ল'লে। বিলিঙৰ কাৰণেও লাইন ধৰিব লাগে, চাওক কিমান ডাঙৰ লাইন।
বিলিং কমপ্লিট হ'ল এতিয়া ঘৰত যাম চ' গাইছ ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্টত নিশ্চয় জনাব আৰু ভাল এটা কমেণ্ট দিবলৈ নাপাহৰিব